हेलो फ्रेंड्स मैं पम्पी और आपनालोके चाइছে पम्पीज किचन मैं पुनरबार आपनालोक सकलोके আজি नतुन एटा भिडिओर सैते पम्पीज किचनলৈ स्वागतम जनाइছো মই যে আপোনালোকৰ মাজত দেখুৱাম এই ঠাণ্ডাৰ বতৰত খাই ভাল পোৱা খুবেই হেলদি এটা ৰেচিপি এই ৰেচিপিটো হৈছে মটৰ আৰু আলুৰ ৰেচিপি আলু আৰু মটৰ একেবাৰে সহজভাৱে আৰু সোৱাদ লগাকৈ কেনেকৈ বনাই খাব পাৰি আহকচোন চাও আজিৰ এই ৰেচিপিটো মই ইয়াত লৈ লৈছো এয়া চাওক মটৰ আৰু লৈছো এটা ডাঙৰ সাইজৰ আলু কাটি ধুই লৈছো স্প্ৰিং অনিয়ন লৈছো টমেটো এটা কাটি ডাঙৰ সাইজৰ এটা পিয়াজ লৈছো আৰু এমুঠিমান ধনিয়া কাটি লৈছো এতিয়া মই মিক্সি জাৰ এটা লৈ লৈছো ইয়াত মই দি দিম বিলাহীখিনি কাটি লোৱা বিলাহীখিনিৰ লগত মই দি দিছো 4-5 কোমান নহৰু এয়া নহৰুখিনি দি দিলো আৰু এতিয়া মই ইয়াত দিম অকমান আদা আৰু দি দিছো 4টা মান কেঁচা জলকীয়া কিটা বেছি জ্বলা নহয় গতিকে মই 4টা মান দি দিলো এইখিনি মই এতিয়া পেষ্ট বনাই লম ধুনিয়াকৈ এয়া চাওক গোটেইখিনি পেষ্ট বনাই লৈছো আৰু এফালে মই কাঢ়ি এখন বহাই দিছো আৰু মই তেল দি দিছো আৰু তেলখিনি অলপ গৰম হোৱাৰ লগে লগে দি দিছো এয়া কাটি লোৱা স্প্ৰিং অনিয়ন আৰু অনিয়ন এটা কাটি লৈছিলো সেইখিনি মই দি দিলো এতিয়া এইখিনি ধুনিয়াকৈ 1 মিনিট মান টাইম ভালদৰে তেলত ভাজি লম আৰু 1 মিনিট মান পিছত মই ইয়াত যোগ কৰি দিম মছলাখিনি এয়া মই ইয়াত দিছো আধা চামুচতকৈ অলপমান কম জলকীয়া গুৰি আধা চামুচতকৈ অলপমান কম হালধি গুৰি আৰু আধা চামুচ মান হ'ব জিৰাৰ গুৰি আৰু মই দি দিছো প্ৰায় 1 চামুচ হ'ব নিমখ গোটেইখিনি দি মই এতিয়া ধুনিয়াকৈ মিক্স কৰি দিছো গোটেইখিনি এনেদৰে মই আৰু 2 মিনিট মান হ'বলৈ দিম আৰু এতিয়া মই ইয়াত এড কৰি দিছো পেষ্ট বনাই লোৱা গোটেইখিনি ইয়াত দি দিছো বিলাহী জলকীয়া আদা নহৰুৰ পেষ্টখিনি মই ইয়াত দি দিলো আৰু এইখিনিও মই ভালদৰে লৰাই প্ৰায় 2-3 মিনিট টাইম এনেদৰে হ'বলৈ দিম যাতে পনিয়া ভাবটো নাথাকে আৰু এতিয়া মই এড কৰি দিছো কাটি লোৱা আলু আৰু মটৰখিনি এইখিনি দিও ভালদৰে মিক্স কৰি দিম গোটেইখিনি এতিয়া মই ইয়াত এড কৰি দিম কুহুমীয়া গৰম পানী ভালদৰে মিক্স কৰি দি এতিয়া মই ইয়াত প্ৰায় 1.5 গিলাস মান কুহুমীয়া গৰম পানী এড কৰি দিলো আৰু ভালদৰে লৰাই দি এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিম আৰু এয়া ঢাকনি লগাই দিছো 10 মিনিট টাইমৰ কাৰণে আৰু 10 মিনিট মান পিছত চাওক হাই ফ্লেমত 10 মিনিট মান হোৱাৰ পিছত যিমানখিনি জুল আছিল সেইখিনিও বহুত কমি গৈছে আৰু ধুনিয়াকৈ মটৰখিনি সিজি গৈছে আৰু আলুখিনি এনেকুৱাকৈ মই ৰাখিম তৰকাৰীখিনি গতিকে এতিয়া মই কাটি থৈ দিয়া ধনিয়াখিনি মই ওপৰত দি দিলো ওপৰত ছটিয়াই দিলো আৰু এয়া ভালদৰে মিক্স কৰি দিলো গতিকে মোৰ তৰকাৰীখিনি হৈ গ'ল এয়া মোৰ হৈ গ'ল তৰকাৰীখিনি চাওক ধুনিয়া হৈছে দেখিবলৈ যিমান ধুনিয়া নিশ্চয় খোৱাটো সিমানেই ধুনিয়া হ'ব এয়া মই ঢাকনি লগাই গেছৰ ফ্লেমটো অফ কৰি দিলো আৰু এটা বাটিত মই বাঢ়ি লৈছো চাওকচোন আমাৰ এতিয়া খোৱাৰহে টাইম গতিকে আপোনালোকক দেখুৱাই দিও কিমান ধুনিয়া হৈছে তৰকাৰীখিনি চাওক দেখাতে যিমান ধুনিয়া খাবলৈনো বাৰু ধুনিয়া নহবনে একচুয়ালি মই খাই টেষ্ট কৰি চাইছো বহুত ধুনিয়া হৈছে খাবলৈ বহুত ভাল হৈছে এনেদৰে আপোনালোকে এদিন বনাই খাবচোন আৰু মোৰ ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব তেনেহলে আজিলৈ এইখিনিয়ে বেলেগ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম গোটেইখিনি ভিডিঅ' চোৱাৰ বাবে আপোনালৈ বহুত ধন্যবাদ থাকিল বাই বাই